মৰমৰ বন্ধু-বান্ধৱীসকল, মই সংগীতা। আজি মই তোমালোকক এটি পদ্য গাই শুনাম। পদ্যটোৰ নাম হৈছে আমাৰ জাতীয় পতাকা। তিনি বৰণীয়া জাতীয় পতাকা, নীল আকাশত নাচে, ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল আছে। বগাৰ মাজত অশোক চক্ৰৰ চিত্ৰ জিলিকি ৰয়। আমাৰ জাতীয় পতাকাখনিৰ কদাপি নহয় ক্ষয়। মৰমৰ বন্ধু-বান্ধৱীসকল, আমাৰ জাতীয় পতাকাখনৰ বিষয়ে কেইটামান কথা জানি লওঁ আহাচোন। আমাৰ জাতীয় পতাকাখনৰ সেউজীয়া ৰংটোৱে কৃষি আৰু প্ৰগতিৰ প্ৰতীক বুজায়। বগা ৰংটোৱে সত্য আৰু শান্তিৰ প্ৰতীক। গেৰুৱা ৰংটোৱে ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক। ডাঠ নীলা ৰংটোৱে আকাশ আৰু সমুদ্ৰক বুজায়। মৰমৰ বন্ধু-বান্ধৱীসকল, তোমালোকে বাৰু জানানে জাতীয় পতাকাখনৰ ব্যৱহাৰৰ কেইটামান নিয়ম আছে। প্ৰথমটো হ'ল সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগতে নমাব লাগে। দ্বিতীয়টো হ'ল জাতীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে। তৃতীয়টো হ'ল সভাকক্ষ বা সভাথলীত বক্তাৰ সোঁফালে পতাকাখন থাকিব লাগে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল জাতীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম কোৱা। জাতীয় পতাকা উত্তোলন কৰা দুটা দিৱস হ'ল স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰীয়ে ক'ত পতাকা উত্তোলন কৰে? উত্তৰটো হ'ল 15 আগষ্টৰ দিনা প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীত কোনে পতাকা উত্তোলন কৰে? উত্তৰটো হ'ল গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীত ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰে। বন্ধু-বান্ধৱীসকল, কবিতাটিত 4টা ৰঙৰ নাম উল্লেখ আছে। গেৰুৱা বা কমলা, শুকুলা বা বগা, শ্যামল বা সেউজীয়া আৰু নীলা। ইয়াৰ বাহিৰেও আৰু কেইটামান ৰঙৰ নাম আমি চাওঁ আহাচোন। ৰঙা, হালধীয়া, পাতল নীলা, গুলপীয়া, মুগা, বেঙুনীয়া, ক'লা। ইয়াত এখন চোৱা ৰঙৰ তালিকা দিয়া হৈছে, মন কৰাচোন। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে এটা গৃহকৰ্ম আছে। তলত দিয়া জাতীয় পতাকাখন শুদ্ধ ৰঙেৰে বুলোৱা। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।